যে প্ৰমোদ বড়ো চৰকাৰত অহাৰ লগে লগে BTC-টো ছুইজাৰলেণ্ড দৰে বনাই দিম বুলি কৈছিল। কিন্তু ছুইজাৰলেণ্ড যাবলৈ প্ৰমোদ বড়োৰ যিমান কণ্ট্ৰেক্টাৰ UPPL লিডাৰবিলাক আছে ছুইজাৰলেণ্ড ঘূৰিবৰ কাৰণে নিজৰ পকেট গৰম কৰি আছে। প্ৰমোদ বড়ো চৰকাৰত অহাৰ লগে লগে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল। BTC-ৰ চুক্তিৰ বা শান্তি চুক্তিৰ পৰা অহা আমাৰ ex-NDP দাদাসকল নিজৰে ভাই হয়, বড়ো জাতিৰ ভাই হয় ex-NDP দাদাসকলে। তেওঁলোকে যদি মানে চাকৰি পোৱা নাই আজিৰ ডেটত, তো কি গেৰেণ্টি আছে যে প্ৰমোদ বড়োৱে কোনোবা মাইনৰিটি যুৱ, বেংগলী যুৱ, ৰাজবংশী যুৱসকলৰ কাৰণে চাকৰি দিম বুলি কি গেৰেণ্টি আছে? কেইজন ৰাজবংশী, কেইজন মাইনৰিটি, কেইজন বেংগলী যুৱসকলে আজিৰ ডেটত চাকৰি পাইছে ঘৰে ঘৰে চাকৰিটো? প্ৰত্যেকটা গাঁৱত দুটা চৰকাৰী ট্ৰেক্টৰ দিয়া হ'ব বুলি কৈছিল। কিন্তু আজিৰ ডেটত আমি দেখা পোৱা নাই। নিজৰ ভাই, নিজৰ মানে বইনী, নিজৰ মা দেউতা, নিজৰ বড়ো জাতিকে যদি প্ৰমোদ বড়োৱে উচ্ছেদ কৰিছে, তো তেতিয়াহ'লে কোনোবা বেংগলী মাইনৰিটি, কোনোবা ৰাজবংশী তেওঁলোকক উচ্ছেদ নকৰিব বুলি কি গেৰেণ্টি আছে? আমাৰ ভৱিষ্যত অন্ধকাৰত গৈ আছে। হাগ্ৰামা মহিলাৰী ছাৰৰ বাদে এই BTC অঞ্চলৰ উন্নয়নৰ কাৰণে বা এই আমাৰ BTC-ত বসবাস কৰা যিমান জাতি জনগোষ্ঠীৰ যুৱসকল আছে আহি থকা দিনত চাকৰি দিব মানে মন হোৱা ব্যক্তি হাগ্ৰামা মহিলাৰী ছাৰৰ বাদে কোনেও নাই। ছুইজাৰলেণ্ড বনাম বুলি কৈছিল আমাৰ BTC-ত, কিন্তু ছুইজাৰলেণ্ড তেওঁলোকে বনোৱা নাই। কিন্তু ছুইজাৰলেণ্ডত যোনটো ছুইচ বেংক আছে, এই ছুইচ বেংকত পইচা ভৰাবলৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পকেটটো গৰম হৈ আছে। আৰু ইয়াৰ কাৰণে মই BTC-ৰ যুৱ হিচাপে হাত ধৰি অনুৰোধ কৰিছোঁ, আমি চবে মিলি যাতে এই BTC-ত প্ৰমোদ বড়োক আমি হাতাব পাৰোঁ আৰু হাগ্ৰামা মহিলাৰী ছাৰক মানে আৰু এবাৰ BTC-ৰ চিফ বনাই আমাৰ BTC-ত শান্তিভাৱে যাতে সকলোৱে জাতি জনগোষ্ঠীয়ে নিজৰ মানে ফিউচাৰটো ভাল কৰি ল'ব পাৰে, সেইটো আমি আশা কৰি সকলোকে ভোট দিবলৈ মই অনুৰোধ কৰিছোঁ। UPPL চৰকাৰে 5 বছৰ শাসন সমাপ্ত কৰিলে, কিন্তু তেওঁলোকৰ BTR চুক্তি অনুযায়ী প্ৰতিশ্ৰুতি এটাও পালন কৰিব পৰা নাই, BTC-ৰ যুৱ হিচাপে বা নতুন প্ৰজন্মৰ যুৱ হিচাপে অকল মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ। প্ৰথমতে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে প্ৰমোদ বড়োৰ BTR যোনটো চুক্তি কৰিছে, এই চুক্তিৰ পৰা যোনটো মানে দফাবিলাক আহিছিল, যেনেবা চেণ্ট্ৰেল ইউনিভাৰ্চিটি, এডুকেশ্যন ছেক্টৰৰ মই আগত কৈ আছোঁ, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, স্পৰ্টছ ইউনিভাৰ্চিটি, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা আমাৰ BTC-ত ছুইজাৰলেণ্ড বনাম বুলি আমি 2020-ৰ নিৰ্বাচনী প্ৰচাৰৰ যোগেদি আমি নিউজে, মিডিয়াত, টিভিত দেখা পাইছোঁ যে প্ৰমোদ বড়ো চৰকাৰত অহাৰ লগে লগে BTC-টো ছুইজাৰলেণ্ড দৰে বনাই দিম বুলি কৈছিল। প্ৰমোদ বড়ো চৰকাৰত অহাৰ লগে লগে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল। কিন্তু মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে দেখা পাইছে প্ৰমোদ বড়োৱে BTC-ৰ চুক্তিৰ বা শান্তি চুক্তিৰ পৰা অহা আমাৰ ex-NDP দাদাসকল নিজৰে ভাই হয়, বড়ো জাতিৰ ভাই হয় ex-NDP দাদাসকলে। তেওঁলোকে যদি মানে চাকৰি পোৱা নাই আজিৰ ডেটত, তো কি গেৰেণ্টি আছে যে প্ৰমোদ বড়োৱে কোনোবা মাইনৰিটি যুৱ, বেংগলী যুৱ, ৰাজবংশী যুৱসকলৰ কাৰণে চাকৰি দিম বুলি কি গেৰেণ্টি আছে? আজি 5 বছৰ হৈ গ'ল, কেইজন ৰাজবংশী, কেইজন মাইনৰিটি, কেইজন বেংগলী যুৱসকলে আজিৰ ডেটত চাকৰি পাইছে ঘৰে ঘৰে চাকৰিটো? প্ৰমোদ বড়ো ডাঙৰীয়া কৈছিল প্ৰমোদ বড়োৱে চৰকাৰৰ UPPL চৰকাৰত অহাৰ লগে লগে প্ৰত্যেকটা গাঁৱত দুটা চৰকাৰী ট্ৰেক্টৰ দিয়া হ'ব বুলি কৈছিল। কিন্তু আজিৰ ডেটত আমি দেখা পোৱা নাই, সেইটো আপোনালোকে সকলোৱে ৰাইজে জানে। প্ৰমোদ বড়ো চৰকাৰত অহাৰ লগে লগে কৈছিল তেওঁলোকে মাটিৰ পাট্টা দিম বুলি, কিন্তু আমি কি দেখা পাইছোঁ? আমাৰ চিৰাং জিলাৰ উত্তৰ ছাইডত প্ৰমোদ বড়ো নিজৰ ভাই, নিজৰ মানে বইনী, নিজৰ মা দেউতা, নিজৰ বড়ো জাতিকে যদি প্ৰমোদ বড়োৱে উচ্ছেদ কৰিছে, তো তেতিয়াহ'লে কোনোবা বেংগলী মাইনৰিটি, কোনোবা ৰাজবংশী তেওঁলোকক উচ্ছেদ নকৰিব বুলি কি গেৰেণ্টি আছে আজিৰ ডেটত? মই কৈ আছোঁ, আজি আপোনালোকে চাওক, UPPL-এ যিমান আজিৰ ডেটত তেওঁলোকে ট্ৰেক্টৰৰ ৰেলী কৰি, JCB ৰেলী কৰি এই BTC অঞ্চলত তেওঁলোকে যে উচ্ছেদ কৰি আছে, এই উচ্ছেদৰ আমাৰ JCB ড্ৰাইভাৰ হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া। আৰু এই JCBৰ মালিক হ'ল আমাৰ অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই JCBত তেল ভৰাই দি আছে আমাৰ UPPL আৰু BJPৰ চকুৰি দেখা নোপোৱা ছাপোৰ্টাৰ হতে তেল ভৰাই দি আছে যে যাওক আপোনালোকে প্ৰমোদ বড়ো আপুনি এই JCBটো চলাই BTC-ত কোন অঞ্চলত উচ্ছেদ কৰিব মন আছে আপোনালোকে কৰক বুলি তেল ভৰাই দি আছে। তো ইয়াৰ কাৰণে আমি দেখা পাইছোঁ আমাৰ ভৱিষ্যত অন্ধকাৰত গৈ আছে। হাগ্ৰামা মহিলাৰী ছাৰৰ বাদে
এই বিডিসি অঞ্চলৰ উন্নয়নৰ কাৰণে বা এই বিডিসিৰ আমাৰ বিডিসিত বসবাস কৰা যিমান জাতি জনগোষ্ঠীৰ যুৱসকল আছে আহি থকা দিনত চাকৰি দিব মানে মন হোৱা ব্যক্তি হাগ্ৰামা মহিলাৰী ছাৰৰ বাদে কোনেও নাই। আজি প্ৰমোদ বড়ো ছুইজাৰলেণ্ড বনাম বুলি কৈছিল আমাৰ বিডিসিত, কিন্তু ছুইজাৰলেণ্ড তেওঁলোকে বনোৱা নাই। কিন্তু ছুইজাৰলেণ্ডত যোনটো ছুইচ বেংক আছে, এই ছুইচ বেংকত পইচা ভৰাবলৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পকেটটো গৰম হৈ আছে। বিটিচিৰ ৰাইজে আজিলৈকে ছুইজাৰলেণ্ড দেখা পোৱা নাই আৰু ছুইজাৰলেণ্ড হোৱা নাই। কিন্তু ছুইজাৰলেণ্ড যাবলৈ প্ৰমোদ বড়োৰ যিমান কণ্ট্ৰেক্টাৰ ইউ পি পি এল লিডাৰবিলাক আছে, ছুইজাৰলেণ্ড ঘূৰিবৰ কাৰণে নিজৰ নিজৰ পকেট গৰম কৰি আছে। সেইটো আমি দেখা পাইছোঁ। কিয়নো বিনা মানে টকা নোলোৱাকৈ ঘৰ দিম বুলি কৈছিল। আজি কোন আমাৰ বিডিচিৰ ৰাইজে নাজানে যে ঘৰ দিয়াৰ নামত কেইহাজাৰ পইচা লৈ আছে, অৰুণোদয় দিয়াৰ নামত কেইহাজাৰ পইচা লৈ আছে। আজি আমাৰ বিটিচিৰ গৰীব দুখীয়া ৰাইজসকল কাৰণে চৰকাৰী স্কিমৰ লেট্ৰিন দিয়াৰ নামত কেই টকা লৈ আছে এইটো আমি ক'ব নালাগে। আমাৰ বিডিচিৰ সকলোৱে মানে জাতি জনগোষ্ঠীৰ ৰাইজে দেখা পাই আছে। আৰু ইয়াৰ কাৰণে মই বিডিচিৰ যুৱ হিচাপে হাত ধৰি অনুৰোধ কৰিছোঁ, আমি চবে মিলি যাতে এই বিডিচিত প্ৰমোদ বড়োক আমি হাতাব পাৰোঁ আৰু হাগ্ৰামা মহিলাৰী ছাৰক মানে আৰু এবাৰ বিডিচিৰ চিফ বনাই আমাৰ বিডিচিত শান্তিভাৱে যাতে সকলোৱে জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ মানে ফিউচাৰটো ভাল কৰি ল'ব পাৰে, সেইটো আমি আশা কৰি সকলোকে ভোট দিবলৈ মই অনুৰোধ কৰিছোঁ। হাগ্ৰামা মহিলাৰী ছাৰক আপোনালোকে এবাৰ আৰু আশীৰ্বাদ দিয়ক। ইয়াৰ পিছত আপোনালোকে চাওক যে হাগ্ৰামা মহিলাৰী ছাৰে আগৰ দৰে যিমান উন্নয়ন কৰিছে এই উন্নয়নৰ ৰাস্তাটো আৰু এবাৰ খুলি দিব। ধন্যবাদ।